নমস্কাৰ। আজি আছোঁ আমবাগানত আৰু আমবাগানৰ হাইস্কুলৰ হীৰক জয়ন্তী অনুষ্ঠান দেখুৱাম আপোনালোকক। আহক। 1953 চনতেই প্ৰতিষ্ঠা হোৱা আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এয়া মূল তোৰণ আৰু এই মূল তোৰণ নৰ দুয়ো কাষে দেৱালত কিছুমান ভাস্কৰ্য খোদিত আছে আৰু এই ভাস্কৰ্যসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিম। তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁলোকৰ হীৰক জয়ন্তী অনুষ্ঠানটো আয়োজন কৰা হৈছে। আহক আমি তেওঁলোকৰ দেৱালত থকা সেই ভাস্কৰ্যসমূহ চাওঁ। এয়া অসমীয়া মহীৰূহক হিচাপে তিনিজন বেজবৰুৱা, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এয়া তেওঁলোকৰ দেৱালত অংকিত বিভিন্ন ভাস্কৰ্যৰ চিত্ৰসমূহ। আচলতে এই চিত্ৰসমূহ অসমৰ বিভিন্ন সংস্কৃতিসমূহ তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে আৰু এয়া মানুহৰ বিৱৰ্তনৰ এখন ভাস্কৰ্য। এই ভাস্কৰ্যসমূহ কেৱল তেওঁলোকৰ হীৰক জয়ন্তী অনুষ্ঠানৰ কাৰণেই তেওঁলোকে সজাই তোলা নাই। তেওঁলোকৰ বিদ্যালয়ত এই ভাস্কৰ্যসমূহ বহু আগতেই অংকন কৰা হৈছে আৰু পৰিৱেশটো খুব সুন্দৰ, ভাল লগা এখন বিদ্যালয় বুলি ক'ব লাগিব। অসমৰ বিদ্যালয়সমূহত এনেকুৱা ধৰণৰ আচলতে পৰিৱেশ দেখিবলৈ পোৱা নাযায় আৰু নলতলিৰ পৰা নগাঁৱলৈ যোৱা পথতেই, মূল পথৰ কাষতেই এই বিদ্যালয়খন অৱস্থিত। তিনিদিনীয়া আৰু এয়া আজি আমাৰ লগত আছে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অসমীয়া বিভাগৰ বিতু বৰা। আমি তেওঁৰ পৰা জানো আহক হীৰক জয়ন্তী অনুষ্ঠানটোৰ বিষয়ে। ধন্যবাদ। আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱ আজি 30 নৱেম্বৰ 2022 পৰা আৰম্ভ হৈছে আৰু তিনিদিনীয়াকৈ এই উৎসৱটো চলি থাকিব, অৰ্থাৎ ডিচেম্বৰৰ 1 আৰু 2 তাৰিখে এই উৎসৱটো চলি থাকিব। আজি বিভিন্ন ধৰণৰ প্ৰদৰ্শনী ইয়াতে অনুষ্ঠিত হয় আৰু আমি কলিয়াবৰ মহকুমা ভিত্তিক এখন আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা পাতিছিলোঁ আৰু তাতেই বিজয়ী দলকেইটাক আজি বঁটা বিতৰণ কৰা হয়। প্ৰথম বিজয়ী দল আছিলে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটো, দ্বিতীয় হৈছিলে শিশু বিদ্যাপীঠ কুঁৱৰী দল আৰু তৃতীয় আছিলে জখলাবন্ধা হায়াৰ ছেকেণ্ডেৰী। আৰু সেই বঁটাবিলাক দিয়াৰ পাছতে আজি বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক এতিয়ালৈকে চলি আছে আৰু কাইলৈ প্ৰাক্তন ছাত্ৰ সন্মিলনী হ'ব আৰু পৰহিলৈ মূল সভা অনুষ্ঠিত হ'ব আৰু মূল সভাত উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে কলিয়াবৰ সমষ্টিৰ সন্মানীয় মন্ত্ৰী তথা বিধায়ক কেশৱ মহন্ত ডাঙৰীয়া আৰু থাকিব। আৰু সন্ধ্যালৈ সাংস্কৃতিক সন্ধ্যাৰ মূল আকৰ্ষণ হিচাপে আমাৰ ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছে নীল আকাশ আৰু জিনা ৰাজকুমাৰী। গতিকে মই সকলোকে অনুষ্ঠান উপভোগ কৰিবলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু এয়া হৈছে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌদিশ পৰিৱেশ আৰু বাকী ভিডিঅ'বোৰ আমি ভিতৰৰ পৰ্যায়ত দেখুৱাম। বিদ্যালয়ৰ ভিতৰৰ পৰিৱেশটো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। মই আগতেই কৈছোঁ যে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন অৱস্থিত আৰু বিদ্যালয়ৰ চৌহদটো বৰ ভাল লগা। অসমৰ বহু মহাবিদ্যালয়তকৈ এই বিদ্যালয়খনৰ যি আন্তঃগাঁথনি বা প্ৰাকৃতিক যি পৰিৱেশ বা শিক্ষাৰ যি এটা পৰিৱেশ, সেই পৰিৱেশটো কিছু উন্নত। এয়া হৈছে হীৰক জয়ন্তী অনুষ্ঠানৰ বাবে যি পতাকা উত্তোলন, এই পতাকা উত্তোলনস্থলী। আমি আগুৱাই যাওঁ আৰু ইতিমধ্যে সন্ধ্যা নামি আহিছে আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধ্যা আছে। আজি এখন নাটক পৰিৱেশন কৰিব আৰু তাৰ লগতেই বিভিন্ন ফটো তুলিব পৰাকৈ ইয়াত স্থলীসমূহ সজাই তোলা হৈছে, সেইসমূহ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আন্ধাৰ নামি অহাৰ লগে লগেই এই বিভিন্ন ৰং বিৰঙীৰ লাইটৰ মাজত স্কুলৰ পৰিৱেশটো বেছি ধুনীয়া হৈ পৰিছে আৰু বিভিন্ন মানুহে আহি ইয়াত পঢ়ি যোৱা বিভিন্ন প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা স্থানীয় ৰাইজ বা ইয়াৰ শিক্ষাৰ্থীসকল আহি পেলাই ইয়াত ভিৰ পোৱা দেখিবলৈ পোৱা গৈছে। আৰু তিনিদিনীয়া কাৰ্যসূচীৰে যিহেতু গোটেই অনুষ্ঠানটো আয়োজন কৰা হৈছে, গতিকে এই তিনিদিনত বিভিন্ন কাৰ্যসূচী আছে আৰু এয়া স্কুলৰ পৰিৱেশ আৰু এয়া স্কুলত এনেকৈ ধৰণে বিভিন্ন মহৎ লোকৰ বাণী বা নৈতিক শিক্ষাৰ কিছুমান বাণী
তেওঁলোকৰ যি কৰিডৰ বা বাৰাণ্ডা এই বাৰাণ্ডাত লগোৱা দেখা পোৱা যায় বহু বিদ্যালয়লৈ গৈছোঁ কিন্তু এনেধৰণৰ পৰিৱেশ দেখা পোৱা নাযায় আৰু এয়া হৈছে অধ্যক্ষৰ কাৰ্যালয় এই অধ্যক্ষৰ কাৰ্যালয়টো আপোনালোকে দেখিলেই গম পাব এয়া বিভিন্ন বঁটা বাহন আছে ভিতৰত যিহেতু সোমোৱাৰ অনুমতি নাই গতিকে ইয়াৰ পৰাই দেখুৱাইছোঁ হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি এই প্ৰদৰ্শনী এটা অনুষ্ঠান ইয়াত দেখুওৱা হৈছে প্ৰদৰ্শনীমূলকভাৱে ইয়াৰ স্থানীয় বিভিন্ন সংস্কৃতি আৰু আহোমৰ সংস্কৃতিটো দেখুৱাবলৈ যত্ন কৰিছে 1228 খ্ৰীষ্টাব্দৰ পৰা আহোমে আহি টিপামত পোৱাৰ পিছত হাবুঙত দ্বিতীয় ৰাজধানী আৰু এয়া চাউলুং চুকাফাৰ ছবি এয়া টিপামত চুকাফাৰ প্ৰথম ৰাজধানী তাৰপিছত হাবুঙৰ দৃশ্য আৰু চৰাইদেউৰ পাহাৰ আৰু চৰাইদেউৰ তাৰপিছত ইয়াত দেখুওৱা গৈছে যে 1953 চনৰ পৰা 1400 এয়া হুলুংঘৰৰ এখন চিত্ৰ এই হুলুংঘৰৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ইয়াত ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলে বুজিব পৰা ধৰণে লিখা হৈছে আৰু আহোমৰ বিভিন্ন ঐতিহাসিক কীৰ্তিচিহ্নসমূহ তেওঁলোকে এনেদৰে ফটোৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলক বুজিব পৰাকৈ ইয়াত প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে আৰু এয়া শিৱদৌল শিৱসাগৰ পুখুৰী আৰু বিভিন্ন ৰংঘৰ এয়া চৰাই চুকাফা মৈদাম আৰু এয়া বিভিন্ন প্ৰদৰ্শনৰ লগতে ইয়াত এই গণিতৰ আৰ্হি ইয়াত দেখুওৱা হৈছে আৰু এইসমূহ যোগাসনৰ কিছুমান ইয়াত চিত্ৰ ইয়াত তুলি ধৰা হৈছে আৰু এই প্ৰদৰ্শনীসমূহ কলিয়াবৰ কলেজ অফ এডুকেশ্যন কলিয়াবৰত যি BEd কলেজ আছে সেই BEd কলেজৰ পৰা ইয়াত দেখুওৱা হৈছে অসমৰ পুৰণি পুথিচিত্ৰ এই পুথিচিত্ৰসমূহ বা এই য়োগাৰ যিসমূহ চিত্ৰ এই চিত্ৰসমূহ কলিয়াবৰ BEd কলেজৰ পৰা ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে আৰু পুথিচিত্ৰসমূহে পুৰণা যি অসমৰ সংস্কৃতি এই সংস্কৃতিসমূহৰ নিদৰ্শন সুন্দৰভাৱে তুলি ধৰে আৰু এয়া কিছুমান হৈছে কাৰুকলা বিভিন্ন চিত্ৰ কলাজ এয়া কলাজৰ কিছুমান চিত্ৰ অসমৰ সংস্কৃতিসমূহ কলাজৰ দ্বাৰা ফুটাই তোলাৰ ব্যৱস্থা কৰা হৈছে সত্ৰীয়া নৃত্যশৈলী বিহু নাচ বিভিন্ন এয়া হৈছে কিছুমান আৰ্ট এণ্ড ক্ৰাফ্টৰ কিছুমান ছবি আৰু এই আৰ্ট এণ্ড ক্ৰাফ্ট বহু কাগজ বা অলাগতিয়াল কিছুমান সামগ্ৰীৰ দ্বাৰা এইসমূহ সুন্দৰকৈ সজাই তোলা দেখা পোৱা গৈছে আৰু এই গোটেই প্ৰদৰ্শনীসমূহ এই পুথিচিত্ৰ বা এই কলা চিত্ৰ এইসমূহ প্ৰদৰ্শন কৰিছে কলিয়াবৰ BEd কলেজৰ পৰা আৰু এইবোৰ কিছুমান ইনষ্টলেশ্যনো ইয়াত আছে বা বিভিন্ন লাগতিয়াল সামগ্ৰীৰ দ্বাৰা কেনেকৈ সজাই তুলিব পাৰি আৰু ইয়াৰ পুৰণা সম্পদসমূহ যঁতৰ বা খেতিৰ লগত জড়িত কিছুমান সা সামগ্ৰী মই নাঙল যুঁৱলি আৰু এয়া লোকবাদ্যৰ কিছুমান বাদ্য ইয়াত সংৰক্ষণ কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে আৰু এয়া আধুনিক প্ৰযুক্তি আৰু কিছুমান ঘৰ সজা বা এনেকুৱা ধৰণৰ লাগতিয়াল কিছুমান সম্পদ আৰু এয়া দেশতকৈ মোমাই ডাঙৰ নহয় চিত্ৰ আৰু এইবোৰ হয়তো স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে অংকন কৰিছে আৰু এই গোটেই প্ৰদৰ্শনীখনৰ মূল ব্যক্তিজনেই হৈছে ধ্ৰুৱজ্যোতি গগৈ তেওঁৰ প্ৰচেষ্টাত গোটেই প্ৰদৰ্শনীখন দেখুওৱা হৈছে আৰু এয়া বিভিন্ন অসমৰ সংস্কৃতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কিছুমান সাজপাৰ আৰনাই দখনা অসমীয়া গামোচা অসমীয়া চাদৰ মেখেলা আৰু ওপৰতে এয়া মেটেকাৰ কিছুমান মগিয়া আৰু এয়া নেপালী জাতিৰ তেওঁলোকৰ সাজপাৰ থলুৱা সাজপাৰ গতিকে প্ৰদৰ্শনীখনত অসমত আহোমৰ পৰা আৰম্ভ কৰি বিভিন্ন পুথিচিত্ৰ পুৰণি
সামগ্ৰী বা নতুন প্ৰজেক্ট এনেকৈ ধৰণে বিভিন্ন ধৰণৰ সজাই তুলি প্ৰদৰ্শনীখন সুন্দৰভাৱে ফুটাই তোলা দেখা যায়। আৰু এয়া হৈছে কিছুমান ৰেভিনিউ টিকেট, পুৰণা ৰেভিনিউ টিকেট, আৰু যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকে হয়তো নিশ্চয় চিনি পাব ৰাজহ টিকেট। আৰু এই ৰাজহ টিকেটবোৰ বৰ্তমান নৱপ্ৰজন্মই হয়তো বহুতে চিনি নাপায়, গতিকে ছাত্ৰ ছাত্ৰীসকলে চিনি পাব পৰাকৈও এইবোৰ উপস্থাপন কৰা দেখা পোৱা গৈছে। আৰু এয়া হৈছে পুৰণা মুদ্ৰা, যিবোৰ বৰ্তমান সময়ত প্ৰায় দেখা পোৱা নাযায়, আৰু এয়া বিদেশী মুদ্ৰা। এইবোৰ পুৰণা 1 টকা 2 টকা 50 পইচা 10 পইচা পুৰণি ভাৰতীয় মুদ্ৰা, আৰু এইসমূহৰ প্ৰদৰ্শন কৰা হৈছে। এয়া আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন চিত্ৰসমূহ, আৰু তেওঁলোকৰ দুটা কৰিডৰ মাজত এয়া শিক্ষক শিক্ষয়িত্ৰীসকল, আৰু কৰ্মচাৰীসকল, আৰু ইয়াৰে শিক্ষক শিক্ষয়িত্ৰীসকলৰ ছবি অংকন মানে আঁৰি থোৱা আছে। আৰু এই ছবিখনৰ দ্বাৰাই তেওঁলোকৰ এই ছবিসমূহ যিসমূহ দেৱালত আঁৰি থৈছে, গতিকে এই এনেকুৱা ধৰণৰ চিন্তা চৰ্চাবোৰ প্ৰায়বোৰ স্কুলত দেখিবলৈ পোৱা নাযায়, বা ইয়ালৈ এজন নতুন মানুহ অহাৰ লগে লগে, ব্যক্তি অহাৰ লগে লগে স্কুলখনৰ সম্পৰ্কে এটা ধাৰণা এই চিত্ৰসমূহ চাই আচলতে লৈ যাব পাৰিব। আৰু অসমৰ প্ৰাক্তন সভাপতিসকল সাহিত্য সভাৰ, আৰু তেওঁলোকৰ প্ৰাচীৰ পত্ৰিকা এখন নতুনকৈ উন্মোচন কৰিছে আজি হীৰক জয়ন্তীৰ উপলক্ষে, আৰু লগতে কলা বিথীকা এই প্ৰাচীৰ পত্ৰিকাখনো আজি উন্মোচন কৰা হৈছে। আৰু এই প্ৰাচীৰ পত্ৰিকাসমূহে এটা কথা সূচায় যে ইয়াত সাহিত্য চৰ্চাৰ এটা পৰিৱেশ আগৰ পৰাই আছে। আৰু আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিসমূহ উৎসৱ পালন কৰা হয়, এই উৎসৱসমূহৰ তালিকা। আৰু স্কুলখন খুবেই ডাঙৰ এখন বিদ্যালয়, গতিকে এই বিদ্যালয়খনৰ এয়া ভিতৰ ভাগতো সজাই তোলা হৈছে ধুনীয়াকৈ, আৰু আন্ধাৰ ক্ৰমান্বয়ে নামি আহিছে বিভিন্ন ৰং বিৰঙী লাইটৰ দ্বাৰা, আৰু সৌন্দৰ্যশালী কৰি তুলিছে। ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলাৰ পৰা পঢ়া শুনাৰ পৰা এটা পৰিৱেশ দিবলৈ এই বিদ্যালয়খনে আৰু এটা সুন্দৰ পৰিৱেশ। আচলতে হাইস্কুল এখনত এনেকুৱা ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা নাযায়। আৰু মই লখিমপুৰৰ বিভিন্ন স্কুলত গৈছোঁ বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৈছোঁ, কিন্তু ক'তো এনেকুৱা ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা নাযায়। আৰু ইয়াতেই আচলতে এনেকুৱা ধৰণৰ পৰিৱেশ দেখিবলৈ পাইছোঁ। স্কুলখনৰ এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছে, আৰু সেই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ আপোনালোকেও আহিব কেতিয়াবা স্কুলখন, কেতিয়াবা যদি নগাঁৱলৈ আহে বা কলিয়াবৰলৈ আহে। এই স্কুল আপোনাৰ পূজাক হত্যা কৰিলে বুলি হত্যাৰ দৰে এনে জঘন্য ঘটনাৰ বাবে অন্যান্য কাৰকৰ লগতে সুৰাপানো যে এটা, সেই কথা স্বীকাৰ কৰি আপুনি সুৰাপান কৰিছে। তাৰোপৰি যি ৰাণীৰ আশংকাত আপুনি সুৰাপান কৰিছে, সেই ৰাণীয়ে অনবৰতে আপোনাক লৈ আশংকাত দিন কৰাবলগীয়া হৈছে। মই যদি কওঁ আপোনালোকে এজন অপৰাধী, আপুনি মোৰ কি কৈছে? মই ঠিকেই কৈছো। আপোনালোকক দেখি দেখি সেই ফুকলীয়া ল'ৰাবোৰে হাতত মদৰ বটল ঘূৰিবলৈ সাহস পাইছে, ৰাস্তাত জীয়ৰী বোৱাৰী অকলে ওলাব নোৱাৰা হৈছে। এই নতুন প্ৰজন্মৰ নৈতিক স্খলনৰ বাবে আপোনালোক জগৰীয়া নহয় নে? তেনেকৈ নক'ব ছাৰ। আৰু মিষ্টাৰ কলিতা, আপুনি ঘৰ নথকাৰ সুযোগ লৈ সেই ল'ৰাজনৰ মাজৰ পৰা কোনোবাই যদি আপোনাৰ প্ৰতি হত্যা কৰে, সেই ল'ৰাজনৰ মাজৰ পৰা কোনোবাই যদি বৰুৱাৰ কণমানি ৰাণীক অপহৰণ কৰি লৈ যায়, অৰ্থাৎ কিডনেপ কৰে, থাকিবনে আপোনালোকৰ ইয়াত নৈতিক অধিকাৰ সিহঁতক প্ৰতিবাদ কৰাৰ, সিহঁতক প্ৰতিৰোধ কৰাৰ? নাই ছাৰ, তেনেকৈ নক'ব ছাৰ, তেনেকৈ নক'ব। সমাজ তথা আইনৰ চকুত আপোনালোকে এজন অপৰাধী। বৰুৱা, আপুনি নিজ সন্তানক সুৰাপান কৰি মেণ্টেল টৰ্চাৰ কৰিছে, অৰ্থাৎ ৰাণীক আপুনি মানসিকভাৱে হত্যা কৰিছে। সমাজ তথা আইনৰ চকুত আপোনালোকে এজন অপৰাধী, এজন হত্যাকাৰী।
ছাৰ মোক অপৰাধী বুলি নক'ব ছাৰ মই হত্যাকাৰী নহয় ছাৰ অপৰাধীও নহয় ছাৰ হত্যাকাৰীও নহয় তোক বৰ কষ্ট দিছোঁ ন মাজনী আছো না মোৰ ওচৰলৈ তোক আৰু মই তোক আৰু দুখ নিদিওঁ মই তোক আৰু কষ্ট নিদিওঁ তোমালোকক মই বৰ কষ্ট দিছোঁ ন মোক ক্ষমা কৰি দিয়া মই অপৰাধী নহয় ছাৰ অপৰাধী নহয় তেন্তে আহক আমি এখন আশংকামুক্ত সমাজ গঢ়ি তুলিবলৈ সংকল্প লওঁ আহক ৰাইজ আমি সকলোৱে এখন আশংকামুক্ত সুস্থ সবল সমাজ গঢ়ি তুলিবলৈ সংকল্পবদ্ধ হওঁ আমবাগানত আহি গ'লো নাটক দুদিন আহিলোঁ দুদিন নাটক চালোহি আৰু এয়া নাটক কৰা মানুহ গোটেই আৰু লৈ আহিলে আমাক বিতুদাই এয়া লখিমপুৰৰ মানুহ লগ পাই গ'লোঁ আৰু আমাৰ ধুবুৰা আছে পিছফালে বিহপুৰীয়া মানুহ বিহপুৰীয়া চেতি আৰু এইবোৰ চব আমবাগানৰ মানুহ এইবোৰ নাটক কৰি ধুনীয়াকৈ ভাল লাগিলে প্ৰথমবাৰ কাৰণে নাটক কৰিছে সকলোৱে ভাল লাগিলে পৰিচালক কিবা ক'ব নেকি নাই এই ইহঁতে যেনেকুৱা কৰিব বুলি ভাবিছিলোঁ তাতকৈ ভালেই কৰিছে কাৰণ ইহঁতি কোনেও আগতে নাটক কৰা নাই যিহেতু প্ৰথমবাৰৰ কাৰণে ইহঁতে নাটক কৰিছে যথেষ্ট ভাল পাৰফৰ্মেঞ্চ বুলি আমি ক'ব লাগিব ধন্যবাদ অঁ এইবোৰ আমাৰ এক্ট্ৰেছ আজি চব মোক ঘূৰাই দিছে এক্টৰ লখিমপুৰ মানুহ নগাঁৱত আহি আছে লখিমপুৰ মানুহ এয়া আছিল আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ আৰু আপোনালোকেও কেতিয়াবা আহিব বিদ্যালয়খনলৈ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ধন্যবাদ।